আমি আগৰ পাঠত জকাৰ লগোৱা শব্দবিলাক শিকিছিলোঁ তাৰ লগত আৰু নতুনকৈ আৰু 12টা জকাৰ লগা শব্দ আমি এইবাৰ শিকিম আৰু এইবাৰো তোমালোকে শ্ৰুতলিপিত কিমান নম্বৰ পালা জনাবা। প্ৰথম শব্দটো হৈছে বজ্ৰকাৰে ব্য অন্ত্যেষ্ট য় ব্যয়, বজ্ৰকাৰে আকাৰে ব্যা অন্ত্যেষ্ট য়ত আকাৰে য়া, ম ব্যায়াম, অপ বজ্ৰকাৰে ব্য অন্ত্যেষ্ট য় অপব্যয়, দন্তীয় স অনুস্বৰ সং ক্ষত জকাৰে আকাৰে খ্যা সংখ্যা, বদ হস্যইকাৰে বি ক্ষত জকাৰে আকাৰে খ্যা দন্তীয় ত বিখ্যাত, অ দন্তীয় স অনুস্বৰ ক্ষত জকাৰে আকাৰে খ্যা দন্তীয় ত অসংখ্যাত, দন্তীয় ন তাত জকাৰে আকাৰে ন্যা অন্ত্যেষ্ট য় ন্যায়, অ দন্তীয় নত জকাৰে আকাৰে ন্যা অন্ত্যেষ্ট য় অন্যায়, দন্তীয় নত জকাৰে আকাৰে ন্যা অন্ত্যেষ্ট য়ত আকাৰে য়া, দন্তীয় ধত দীৰ্ঘইকাৰে ধি তলব্য স ন্যায়াধীশ, বতাকাৰে বা দন্তীয় ধত জকাৰে ধ্য বাধ্য, অ দন্তীয় ধত জকাৰে ধ্য ক্ষ অধ্যক্ষ, অ দন্তীয় ধত জকাৰে আকাৰে ধ্যা প ক অধ্যাপক। আকৌ এবাৰ চাবা শব্দকেইটা ব্যয় ব্যায়াম, অপব্যয় সংখ্যা বিখ্যাত অসংখ্যাত, ন্যায় অন্যায় ন্যায়াধীশ, বাধ্য অধ্যক্ষ অধ্যাপক। তোমালোকে এই 12 নম্বৰৰ ভিতৰত কিমান পালা শ্ৰুতলিপিত লিখি কিমান পালা জনাবা।